Hello viewers, welcome to my new channel Prime Learners. আচলতে চেনেলটো ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। চেনেলটো আৰম্ভ কৰাৰ পিছত মোৰ কিছুমান উদ্দেশ্য আছে বা কিছুমান মোৰ অবজেক্টিভছ আছে। মই বহু ক্ষেত্ৰত এজ এ টিচাৰ কিছুমান বস্তু মই দেখা পাইছোঁ আজিৰ যিখন মানে ডিজিটেল ৱৰ্ল্ড বা ডিজিটেল পৃথিৱীত ল'ৰা ছোৱালীবিলাকে সকলো ধৰণৰ কোৰ্স মেটেৰিয়েল বা ষ্টাডি ৰিলেটেড যিমানখিনি বস্তুৰ প্ৰয়োজন হয় সকলোখিনি থাকিও যেন কোনোবা ক্ষেত্ৰত কিছুমান আখৰ থাকি যোৱা যেন মোৰ অনুভৱ হয়। এটা উদাহৰণ হিচাপে মই ক'ব বিচাৰোঁ, আমি যেতিয়া ডিগ্ৰী ল'ৰা ছোৱালীখিনিক পঢ়াওঁ, ডিগ্ৰী ক্লাছ আমি কৰোঁ, বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুত ল'ৰা ছোৱালীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ CBCSৰ যিখন চিলেবাছখনেই ভালকৈ নাজানে বা পেপাৰ ক'ড কি হয়, কোনখন পেপাৰত কিমান মাৰ্কছ থাকে, ইণ্টাৰনেল এছেছমেণ্ট কিমান আহে, কোনখন পেপাৰৰ কোনটো ছেমিষ্টাৰত প্ৰেক্টিকেল থাকে বা এনেকুৱা বিভিন্ন ধৰণৰ বহুত আনুষংগিক কথা আহি পৰে যিবিলাক আমাৰ ল'ৰা ছোৱালীখিনিৰ মনত এতিয়াও এটা প্ৰশ্ন হৈ থাকি গৈছে। হয়তো এনেকুৱা হ'ব পাৰে তেওঁলোকে বস্তুখিনি ভালকৈ জানি বুজি ল'ব পৰা নাই বা শিকি ল'ব পৰা নাই। ঠিক একেদৰেই আমি যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কথা চিন্তা কৰোঁ, হায়াৰ ছেকেণ্ডেৰী লেভেলতো আমি দেখোঁ যে সেই ল'ৰা ছোৱালীখিনি সেই গতানুগতিক যিখিনি বস্তু আগৰ পৰা পঢ়ি আহিছিল বা শিকি আহিছিল বস্তুখিনি তেনেকুৱা মেথডতে শিকি আছে বা পঢ়ি আছে বা বুজি আছে। গতিকে মই বহুত ভাবিলোঁ, চিন্তাও কৰিলোঁ এজন শিক্ষক হিচাপে মই খালি ক্লাছৰুমতহে মোৰ ষ্টুডেণ্টখিনিৰ লগত এটাচ হৈ থাকিব পাৰোঁ বা ক্লাছৰুমৰ পিছতো কিবা এনেকুৱা উপায় আছে নেকি যিখিনিৰ দ্বাৰা মই মোৰ ছাত্ৰ ছাত্ৰীসকলক মই মোৰ ষ্টুডেণ্টখিনিক অলপমান হ'লেও মই কিবা এটা শিকাব পাৰোঁ বা জ্ঞান দিব পাৰোঁ। সেইটো উদ্দেশ্য আগত ৰাখি একচুৱেলি মই এই চেনেলটো আৰম্ভ কৰিবলৈ লৈছিলোঁ। দ্বিতীয়তে, যিহেতু এতিয়া কম্পিটিশ্যনৰ যুগ বা প্ৰত্যেকটো ক্ষেত্ৰতেই হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী এইবিলাক পাছ কৰাৰ পিছত যেতিয়া এখন বাস্তৱ পৃথিৱী বা ৰিয়েল ৱৰ্ল্ডত ল'ৰা ছোৱালীবিলাকে সোমাই পৰে তেতিয়া তেওঁলোকে মুখামুখি হোৱা আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে কম্পিটিশ্যন। এটা জব লাগে, এটা চাকৰি লাগে, কিন্তু সেই কম্পিটিশ্যনৰ লগত খাপ খাব পৰাকৈ তেওঁলোকে আগতে যিখিনি বস্তু পঢ়ি আহিলে সেই পঢ়ি অহা বস্তুখিনিৰ লগত আকৌ এটা নতুন এটা এনভাইৰমেণ্টত সোমাই পৰে। গতিকে সেই পঢ়ি অহা বস্তুখিনিয়ে তেওঁলোকক ইন ফিউচাৰ কেনেকৈ সহায় কৰিব বা কম্পিটিটিভ এক্সাম এটানো কেনেকৈ হয় বা কি চিলেবাছ থাকে বা ডিগ্ৰীৰ পিছতো কেনেকুৱা ধৰণৰ পঢ়িব পাৰি, কেনেকৈ আগুৱাই যাব পাৰি, এখন চিলেবাছ কেনেকৈ কাভাৰ কৰিব পাৰি, সেই বস্তুখিনিৰ ওপৰতো মই এই চেনেলটোৰ মাধ্যমেৰে কোৰ্ছ ৰিলেটেড বস্তুখিনিৰ সৈতে আনুষংগিক হিচাপে তেনেকুৱা কিছুমান বস্তু দাঙি ধৰিবলৈ চেষ্টা কৰিম। তৃতীয়তে যদি মই কওঁ, আৰু এটা বস্তু মই ষ্টুডেণ্টখিনিৰ মাজত দেখা পাইছোঁ, এখন চিলেবাছখন তেওঁলোকে একচুৱেলি কিতাপখনত যিখিনি বস্তু থাকে সেইখিনি বস্তুহে পঢ়ে। চিলেবাছখন থ'ৰলি অবজাৰ্ভ কৰি পেলাই বা চিলেবাছখনৰ দিশটো যিটো লাইন বাই লাইন কনচেপ্ট বুলি কওঁ বা লাইন বাই লাইন পঢ়া ব্যৱস্থাটো কওঁ সেই হিচাপে তেওঁলোকে নপঢ়ে, যাৰ কাৰণে কি হয় পৰীক্ষাত পঢ়ি যায় কিবা আৰু এক্সামিনেশ্যনত আহে কিবা বেলেগ। গতিকে যাৰ ফলত ভাবি যোৱা ধৰণে ল'ৰা ছোৱালী বা কেণ্ডিডেটৰ পৰীক্ষাটো হৈ নুঠে, এক্সপেক্টেড মাৰ্কছটো নাপায়, এক্সপেক্টেশ্যনৰকৈ বহুত কম মাৰ্কছ পায়। আৰু এনেকুৱা ক্ষেত্ৰত দেখা যায় আজিকালিতো চব গ্ৰেড পইণ্টৰে কথা আহি পৰে, গতিকে গ্ৰেড পইণ্ট কমি যায়। গ্ৰেড পইণ্ট কমি যোৱাৰ লগে লগে সিহঁতে বিভিন্ন ধৰণৰ আফটাৰ গ্ৰেজুৱেশ্যন হওক বা আফটাৰ হায়াৰ ছেকেণ্ডেৰী বা HS ক্লাছ 12ৰ পৰীক্ষা হওক ভাল কলেজ এখন চিট পাবলৈ অসুবিধা হয় বা এনেকুৱা ধৰণৰ বিভিন্ন আনুষংগিক সমস্যাৰ সৃষ্টি হয়। গতিকে এই সকলোখিনি সমস্যাৰ পৰা কেনেকৈ ল'ৰা ছোৱালীখিনিক আনিব পাৰি, উলিয়াই আনিব পাৰি বা কিবা এটা এনেকুৱা ষ্ট্ৰেইট এৱে বা সঠিকভাৱে তেওঁলোকক আগুৱাই লৈ যাব পাৰি নেকি যিটো হ'লে ভৱিষ্যতে তেওঁলোকৰ একো ধৰণৰ ক্ষতি নহয় বা বেছি নহ'লেও যাতে ক্লাছৰুম লেকচাৰতকৈ এটা বা দুটা শব্দ হ'লেও বা দুটা কনচেপ্ট হ'লেও নতুনকৈ ইয়াত শিকিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি মই এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ। ইয়াত যে অকল মই পঢ়া শুনাৰ কথা বা কোৰ্ছ ৰিলেটেড বস্তুহে হেৰি কৰিম এনেকুৱা নহয়। আৰু মই আৰু এটা বস্তু দেখিছোঁ, যদি আমি এডুকেশ্যনটো আমাৰ শিক্ষাটো বা আমি শিকি থকা বস্তুখিনি আমি অলপ বেলেগ মাধ্যমৰ যোগেদি শিকিব বিচাৰোঁ, ফৰ এক্সাম্পল এতিয়া আমি মানি বেংকিঙৰ কথা যদি আমি কওঁ ইকনমিক্সত, মানি বেংকিংটো অকল মানি কি বেংকিং কি এনেকৈ পঢ়ালেই নহ'ব, আনুষংগিক কিছুমান বস্তু আনি যদি ল'ৰা ছোৱালীখিনি বুজাবলৈ চেষ্টা কৰা যায় তাৰ পৰা মই ভাবোঁ বিভিন্ন ধৰণৰ উপকৃত হ'ব। অকল নিজৰ একাডেমিক কেৰিয়াৰটোতেই নহয়, ইন ফিউচাৰ যদি কিবা কম্পিটিটিভ এক্সাম দিয়া হয়, IAS হওক বা UPSC যিকোনো পৰীক্ষা, APSC যিকোনো পৰীক্ষা, SSCৰ পৰীক্ষা, এই সকলোখিনিতে লাভৱান হ'ব বুলি মই ভাবোঁ। সেয়েহে মই এই গোটেইখিনি উদ্দেশ্য আগত ৰাখি
প্ৰাইম লাৰ্ণাৰ্ছ বুলি এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ। এই চেনেলটোৰ যোগেদি মই দুটা ছাবজেক্ট কাভাৰ কৰিম। এটা হৈছে জেনেৰেল ইংলিছ বা ইংলিছ, আৰু এটা হৈছে আমাৰ ইকনমিক্স। এতিয়া জেনেৰেল ইংলিছটোত মই আপোনালোকৰ ক্লাছ 10ৰ পৰা ডিগ্ৰীলৈকে যিখিনি বস্তু আছে মই যিমানখিনি সম্ভৱ পাৰোঁ মই সেইখিনি দিবলৈ চেষ্টা কৰিম। ঠিক তেনেকৈ ইকনমিক্সতো ক্লাছ 10ৰ পৰা, আজিকালি যিহেতু ছ'চিয়েল ষ্টাডিখনতো 4টা পাৰ্ট থাকে, চিভিক্স থাকে, হিষ্ট্ৰী থাকে, জিঅ'গ্ৰাফী থাকে, ইকনমিক্স থাকে। সেইবিলাকত যেনেকৈ ভাগখিনি আছে, সেই ভাগৰ পৰা ইকনমিক্সটোক টানি আনি বা চিভিক্সটোক টানি আনি কেনেকৈ তেহেঁতক ক্লাছ 10 লেভেলত পঢ়াব পাৰে, ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত কেনেকৈ সিহঁতক ইকনমিক্সটো পঢ়াব পৰা যায়, বা ডিগ্ৰীত মেজৰত BA বিকমত, আজিকালি বিকমতো ইকনমিক্স আছে, ফাৰ্ষ্ট ছেমিষ্টাৰত থাকিব, ছেকেণ্ড ছেমিষ্টাৰত থাকিব, থাৰ্ড ছেমিষ্টাৰত ষ্টেটিষ্টিক্স থাকিব, আপোনাৰ ফ'ৰ্থ ছেমিষ্টাৰত থাকিব। ঠিক তেনেকৈ BA যিখন ইংলিছ মেজৰৰ বিভিন্ন চাপ্টাৰ্ছখিনি বা পেপাৰকেইখনৰ গোটেইখিনি পেপাৰ নহ'লেও 2-4খন পেপাৰৰ মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া 6th ছেমিষ্টাৰৰ এক্সাম আহি আছে, সেই 6th ছেমিষ্টাৰৰ এক্সামৰ কাৰণে মই প্ৰথমতে ইংলিছৰ যিখন কোৰ পেপাৰ পষ্ট কলনিয়েল লিটাৰেচাৰৰ পাৰ্টটো মই আৰম্ভ কৰিম। ঠিক তেনেকৈ এতিয়া যিহেতু ইকনমিক্সৰ মেজৰৰ যিখিনি ল'ৰা ছোৱালী আছে, 6th ছেমিষ্টাৰৰ পৰীক্ষা হ'ব, 6th ছেমিষ্টাৰৰ যিখিনি চিলেবাছ আছে বৰ্তমান সময়ত মই এই সমান বস্তুখিনিকে মই কাভাৰ কৰিবলৈ মোৰ চেনেলটোৰ মাধ্যমেদি মই চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ, ৱেল উইচেছৰ যোগেদি মই চেনেলটো আৰু আগুৱাই নিয়াত সহায় হ'ব। গতিকে মোৰ চেনেলটোৰ পৰা এইখিনি চাবলৈ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এতিয়াই, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোৱে আগতে সোনকালে পায়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক, ছাবস্ক্ৰাইব, আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকৰ তো ডেফিনেটলি মোক কমেণ্ট কৰিব। মই যিমানখিনি পাৰোঁ, যতদূৰ পাৰোঁ মই এইখিনি আপোনালোকক বা তোমালোকক মই দিবলৈ চেষ্টা কৰিম। চ' প্ৰাইম লাৰ্ণাৰ্ছলৈ সকলোকে স্বাগতম জনালোঁ। থেংক ইউ।